মিত্ৰ তো কি খবৰ আপোনালোকে চাই আছে একাপ ব্লগ চেনেল। আমি যিহেতু গাঁৱলীয়া মানুহ, গাঁৱত থাকি আমি বহুত ভাল পাওঁ, গাঁৱত খেতি বাতি কৰিও বহুত ভাল পাওঁ। তো এইবাৰ মই অলপ বিহাৰ খেতি কৰিছোঁ, বেছি কৰা নাই, ক'ৰবাত 3 বিঘামান কৰিছোঁ। মই আপোনালোকক দেখুৱাই আছোঁ। তো যিসকলে অৰুণোদয় আঁচনিৰ ধন পাই আছে সেইসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আছে। গুৰুত্বপূৰ্ণ খবৰটো মই এইটো ভিডিঅ'টো জনাম। তো আপোনালোকে মোৰ ভিডিঅ'টো অলপো স্ক্ৰিপ্ট নকৰা কৰি শেষলৈকে চাই থাকিব। যদি আপোনালোকে স্ক্ৰিপ্ট কৰি চাই তেতিয়াহ'লে বুজি নাপাব কোনটো অফিচত গৈ কি কাগজ জমা দিব লাগে, কি ডকুমেণ্টছ মানে জমা দিব লাগে, মই সকলো এইটো ভিডিঅ'তে জনাম। মিত্ৰ মই এতিয়া আহি বৰ্তমান পথাৰ পালোঁ। তো এয়া দেখিছে মোৰ পিছফালে এয়া চব হাল বাই থৈ দিছোঁ, মানে 1 চাহ বাই থৈ দিছোঁ আৰু 2 চাহ বাব লাগিব। ট্ৰেক্টৰেদি হাল বৈ আছোঁ, মই আপোনালোকক দেখাই আছোঁ। 1 চাহ বোৱাৰ পিছত মাটিখিনি কেনেকুৱা হৈছে দেখিছেনে? নাৰাও আছে, মানে নাৰাটো অলপ দীঘলকৈ আছিল, তাৰ কাৰণে নাৰা বহুত আছে। তথাপিও মই নাৰাটো পুৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। চব ট্ৰেক্টৰে হাল বৈ আছে, মানে এইটোত আজি 2 চাহ পৰি আছে। চব পথাৰত হাল বোৱাৰ পিছত মানে বেছিকৈ নাৰা থকাৰ কাৰণে নাৰাখিনি পুৰি দিছোঁ, যাতে মানে সুন্দৰ কৰি তাৰমানে একদম ধুনীয়া কৰি চাফা হৈ যায়, যাতে মাটিখিনি গুড়া হয়। 2 চাহ মাৰিলোঁ, এই মাটিখিনিত 2 চাহ পৰিল। মাটিখিনিত এতিয়া বৰ্তমান 2 চাহ পৰিল। এতিয়া কি কৰিম, এতিয়া ইয়াতে সাৰ ছিটাম। প্ৰথমতে সাৰ ছিটাম, সাৰ ছিটোৱাৰ পিছত বিধান ছিটাম, বিধান ছিটোৱাৰ পিছত আৰু 1 চাহ মাৰি দিম। এইখিনি হৈছে সাৰ। এতিয়া আমি সাৰখিনি মানে মিহল কৰিম। ছুপাৰ, পটাছ, লগতে ইউৰিয়া আছে। এই 3বিধ সাৰ আমি একেলগে মানে মিহলাই মানে পথাৰত ছিটাই দিম। এয়া সাৰ ছিটাই আছে, এতিয়া সাৰ ছিটোৱা হৈছে। তো মই আপোনালোকক দেখুৱাই আছোঁ, সাৰ ছিটি আছোঁ। এতিয়া অলপ দেৰিকৈ বিধান ছিটাম। এতিয়া আমি ছিটাই আছোঁ বিধান, মানে বিহাৰৰ যিটো বিধান হয় সেই বিহাৰ আমি ছিটাই আছোঁ। এতিয়া এই বিহাৰ ছিটোৱা হোৱাৰ পিছত মানে আৰু 1 চাহ হাল বৈ দিম। বিহাৰ ছিটোৱা হৈ গ'ল প্ৰায়, এতিয়া আমি হাল বম। কিন্তু ছিটোৱা হোৱাৰ পিছত আৰু 1 চাহ আমি হাল বৈ দিলোঁ। এতিয়া লাষ্ট ফিনিচিং। এতিয়া চাওঁ বাৰু কেতিয়ালৈকে বিহাৰটো গাজি উঠে। যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ ধন মানে 1250 টকা কৰি প্ৰত্যেক মাহত আপোনালোকে পাই আছে, যদি পাই আছে তেতিয়াহ'লে আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। গুৰুত্বপূৰ্ণ খবৰ এইটোৱে যে আপোনালোকে যদি পইচাটো পাই আছে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ নিজৰ জিপি অফিচত গৈ আপোনালোকে কাগজ পাতি জমা দিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো পাই আছে, মানে 1250 টকা কৰি পাই আছে, প্ৰত্যেক মাহৰ 10 তাৰিখে 1250 টকা কৰি যদি আপোনালোকৰ নিজৰ একাউণ্টত সোমাই আছে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ নিজৰ জিপি অফিচত গৈ আপোনালোকে কাগজ পাতি জমা দিব লাগিব, ডকুমেণ্টছ জমা দিব লাগিব। 1 নম্বৰতে ভোটাৰ ID, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড। এই 3টা বস্তু আপোনালোকে ফটোষ্টেট কৰি লৈ গৈ আপোনালোকৰ নিজৰ জিপি অফিচত জমা দি দিয়ক। বহুতে হয়তো জমা দিছে কাৰণ সিহঁতে হয়তো গম পাইছে, যিসকলে গম পোৱা নাই তেখেতসকলৰ বাবে এইটো গুৰুত্বপূৰ্ণ ভিডিঅ' যে আপোনালোকে বেছি দেৰি নকৰিব, যিমান পাৰে সোনকালে গৈ আপোনালোকৰ নিজৰ জিপি অফিচত এই কাগজখিনি জমা কৰি দিয়ক।